বহুত বৰষুণ এইয়া মলম হা এইটো প্ৰসাদ পৰিছে নে এইটো বাৰু মানুহটোকো মাৰাই মানুহটো নমস্কাৰ আশা কৰোঁ সকলো ভালেই আছে আৰু যদি কাৰোবাৰ বেয়া দিন চলি আছে তেন্তে একদম ধৈৰ্য ধৰক সকলোৰে ভাল দিন আহি আছে মাথো ধৈৰ্য ধৰি ভাল সময়লৈ অপেক্ষা কৰক বেয়া দিন আহে আৰু মানুহ যাব আকৌ ভাল দিন আহিব বাকী আজি ভিডিঅ'টো মান দেৰিকৈ মানে আৰম্ভ কৰিছোঁ বিশেষকৈ আজি মানে আমাৰ কি হ'ল ৰাতিপুৱা মানে পানী বাঢ়িছে আমাৰ এইখিনি বিল এখন আছে বিলত মানে পূৰা মাছৰ উজান উঠিলে মাছ ধৰিলোঁ পূৰা একদম মানে মাছ ধৰি পিনি আজৰি হৈ দেৰি হৈ গ'ল এতিয়া যাওঁ বজাৰ এখন কৰিবলৈ আছে মানে যে দেওবাৰে বিহৰা বজাৰ থাকে আমাৰ ইয়াত বিহৰা বজাৰলৈ যাওঁ বজাৰ অলপ কৰিব লাগে বজাৰ কৰোঁগৈ তাৰপাছত আহি কি হয় চাম আৰু দেখাম এইকেইটা ভিডিঅ' আৰম্ভ কৰিছে ধুনীয়া এটা পৰিৱেশ এইফালে এয়া পথাৰ এইফালে একদম ফিচাৰী ধুনীয়া মানে কালি মনটো বেয়া কালি বিশেষকৈ আমাৰ গাঁৱৰ কালি নে পৰহি আছিলে আমাৰ গাঁৱৰ মানে ল'ৰা এজন ঢুকালে সৰু বাচ্ছা মানে আপোনাৰ 7 বছৰ হৈছিলে নেকি মানে হেৰি হ'ল পানী বাঢ়িছে যে জেচিবিয়ে কিবা গাঁত খান্দি থৈছিলে বোলে গাঁতত মানে পানী হৈ আছিলে উমলি আছিলে মানে সোমাই গ'ল থাকিলে সেইকাৰণে সকলো সাৱধান হওক বিশেষকৈ পানী বাঢ়িছে মানুহ মানে সৰু ল'ৰা ছোৱালী থকা মানুহবোৰ চাব মাজলৈকে ধুনীয়াকৈ মানে পানী বঢ়া ছিজনটো বহুত বেয়া আজি আমাৰ তাত পানীত যিটো সুত বাঢ়িছে মানে কি ক'ব আৰু মইতো সাঁতুৰিব নাজানো মই এপাক ঘূৰি ঘূৰিছোগৈ ঠিকান নাই দলং পাৰ হৈ আহিছোগৈ সেইকাৰণে খেলিবলৈ দিবও লাগে কিন্তু এতিয়া মই এতিয়া সৰুতে শিকি থ'লে বোলে সাঁতুৰিবলৈ এতিয়া টেনশ্যন নাই চব সাঁতুৰি গুচি গ'ল মই এপাক ঘূৰি আহিছোগৈ সেইকাৰণে খেলিবলৈও দিব লাগে সৰু ল'ৰা ছোৱালী কিন্তু হ'ল বুলি মানে এনেকুৱা পানী বঢ়া ছিজনত নহয় আৰু এতিয়া পানী বাঢ়িছে পুখুৰীবোৰ দ হৈছে সেইকাৰণে সাৱধান হওক সকলোৱে ভিতৰতে খেলক ভালকৈ খেলক ভাল জেগাত খেলক সেয়াই এতিয়া যাওঁ বজাৰলৈ বজাৰখন কৰি আহোঁ কৰি আহি পানি চাওঁ কি হয় আৰু চাব সকলোৱে মৰম দিব চেনেলটো আগবঢ়াই নিব আৰু জানে আগৰ চেনেলটো আছিলে সুদৰ্শন অসম বুলি কিন্তু চেনেলটো মানে আগবাঢ়িব নোৱাৰিলোঁ মোবাইলটো বেয়া হৈছিলে বিশেষকৈ তাৰপিছত সময়ো নাছিলে তেতিয়া সেইকাৰণে এতিয়া ভাবিছোঁ আৰু কণ্টিনিউ কৰোঁ সকলোৱে যদি আশীৰ্বাদ কৰে আগবাঢ়ি যাব পাৰিম আৰু সকলোৱে ছাপোৰ্ট কৰিব শ্ৰীমতীও বনায় এতিয়া যাওঁ মানে এয়া উজানত উঠা মাছ দিওঁগৈ আপোনাৰ ডাঙৰ মাছ মানে এতিয়া কেনেকৈ দেখাম এতিয়া মানে এইবোৰ কুঁহি মাছ আছিলে এতিয়া যাওঁ শ্ৰীমতীৰ ঘৰত মাছ অলপ দি লওঁগৈ তালৈ গৈ মাছ দি পেলানি তাৰপিছত যাম বজাৰলৈ কিব লগা গৈ থাকোঁ এতিয়া বজাৰলৈ মানে আজি বজাৰৰ প্ৰথম বজাৰ এয়া এইটো মানে মেংগ' কিবাকিবি কি নাজানো বাৰু এইটো মানে মিমুৱে খাই ভাল পায় আমাৰ ভাতৰটোৱে সেইকাৰণে তালৈ লৈ লৈছোঁ 10টা মানে এই পেকেট যে এই উমলি খাই থাকে তাকে এতিয়া আকৌ যাওঁ বজাৰলৈ ব'লক এটা বজাৰ আৰম্ভ হৈছে আৰু ব'লক কৈ থাকোঁ এতিয়া শ্ৰীমতী ঘৰলৈ তাৰপিছত যাম বজাৰ ব'লক কৈ থাকোঁ তাইক কি হৈছে ইছৰাম কি বৰ্তমান পাই গ'লো সেই বিহৰা বজাৰ এয়াই বজাৰ আমাৰ বিহৰা বজাৰ আজিকালি মানুহ কম মানে বতৰটো বেয়া সেইকাৰণে চাগে বাকী মই বজাৰটো কৰি লওঁ তেতিয়ালৈকে আমাৰ মাছ ধৰা ভিডিঅ'টো আপোনালোকে চাই লওক এইয়া আমাৰ মানে খুৰাহঁত আহি আছে সাঁতুৰি মানে মাছ ইমানেই ওলাইছে এক মোনা হৈ গ'ল মোনাটো থ'বলৈ আহিছে আকৌ বেলেগ এটা মোনা ৰৈ আকৌ যাব মাছ ধৰিবলৈ আহি আছে ইমান পানী সুত মই ক'ৰ পৰা এপাক ঘূৰি আহিছোঁ সাঁতুৰিব নাজানো কাৰণে এয়া মোনাটো দিছে মোনাটোত ক'লৈ গ'ল এইয়া মোনাটোত মানে এক মোনা এয়া মাছেই আৰু নামাৰে নে খুৰা বহুত মাছ বহুত খুৰা গ'ল আমাজন কেতিয়া আহিব এতিয়া আমাজন নাইকিয়া হৈ গ'ল ন মানুহ মাছ ধৰিলা নে কিমান পালা
বাবা হ'ব হ'ব থৈ দিয়া হ'ব থৈ দিয়া অঁ হ'ব থৈ দিয়াচোন অঁ ধৰিলা ভিনদেউ আমাৰ ঘৰত আছে মাছ ধৰিলা এয়া আমাৰ উজানত উঠা মাছ ভিনদেউৱে ধৰিলে আমাৰজনে মোনা ধৰিছে গৰু আনিবলৈ যায় বতৰ দবা পিঠা বৰষুণ বহুত বেয়া এয়া ৰেংকুট পিন্ধি লৈছে দামবোতযোৰ পিন্ধি যাবা নে এয়া মইহে পিন্ধি থাকোঁ কোনে আনিব বাৰু তোমাৰ গজে যাবা উলিয়াই পিন্ধিব ৰেংকুটযোৰ হয় নে উলিয়াই ৰখোন কেনেকুৱাটো লাগিছে ভিতৰত এলিয়ে নাই আৰু মঙলৰ বুট জোতা পিন্ধি মানুহে গৰু আনিবলৈ যায়নে মানুহে যে দেখিলে বিচুতি খাব টিংকলৰ কি হ'ল বুলি আৰু বহুত বৰষুণ গৰু আনি পাই গ'লোহি মানে কি হ'ল গৰু অনাৰ আগতে মোৰ অঘটন এটা ঘটি গ'ল একদম মাথাটো মানে এইখিনি পূৰা পাই গ'লোঁ দুখ মানে দেখাইছোঁ ৰ'ব কি হ'ল কাহিনীটো মানে মই গৰু পানী ঠিক কৰি আছিলোঁ গৰু পানীকণ ঠিক কৰি থাকোঁতে আমাৰ মানে গোহালি ঘৰটো চাপৰ মানে এইটো দেখিছে নহয় ইয়াত মানে মোৰ মাথাটো খুন্দা মাৰি দিলোঁ মানে একদম মাংস চাংস এৰাই গ'লগৈ আৰু এতিয়া একদম এইখিনিতে পূৰা বিষ মানে গোটেই পিছফালখন গোটেইখন বিষাইছে আৰু বাকী এয়া গৰু আহিলে তিতি বুঢ়ী খোৱা বোৱাত ব্যস্ত বৰষুণৰ বতৰ গোটেইখন পানী মানে কি হ'ল ৰাতিপুৱা সময়ত মোৰ এইকণ কাটিলে এইখিনিত অকণমান মানে ৰঙালাও কাটিছিলোঁ ৰাতিপুৱা কটাৰীখনে কাটিলে তাৰপাছত সেইখন গ'ল এবাৰ আকৌ মিমু আজি হেৰাইছিলে মিমু মানে কি হ'ল বান্দৰ আহিছিলে বান্দৰ জঁপিয়াই আহিলে মানে মিমু ভয়তে গড্ৰেজৰ তলত সোমাই দিলে তাৰপিছত আমাৰ শ্ৰীমতী কান্দি কাটি আজৰি মানে মোকে গালি দিছে আৰু ভালকৈ নোথোৱা কিবা কিবি তাৰপিছত এনেকৈ শ্ৰীমতীয়ে কান্দি থাকোঁতে বিচনাৰ তলৰ পৰা ওলাই আহিছে আৰু মিমু সেইটো গ'ল তাৰপাছত এতিয়া আকৌ ইয়াত গ'ল বুলি তাতে খুন্দা খালোঁ সেইখিনি ফাটিলে মানে একদম এবফলা গ'ল বুলি কৈছে তেওঁৰ অৱস্থা বেয়া তাকে চাহ বনাইছে চাহকণ খাই লওঁ কাৰেণ্ট নাই কাৰেণ্টটো অহা যোৱা কৰি আছে বৰষুণৰ বতৰ এবাৰ আহিছে এবাৰ গৈছে ক'ৰবাত কিবা হ'ল চাগে আমাৰ শ্ৰীমতী কি কৰিছে জানো কি কৈছা সদায় এপটো ব্যস্ততা দেখে মানুহে ফেৰিও মোৰ কাপোৰ নাই মই চাহ বনাইছোঁ এই ডাঙৰ আঙুলি বনাইছোঁ আঙুলি কি এইটো আঙুলি চাম পাপৰি নে কি বুলি কয় আগতে ৰিং পাপৰ এফালে এয়া চাহ তুলি দিছে এইটো কি চাহ এইটো চেনি দিয়া আছে চাহপাতটো মানে হেৰি হোৱাগে নাই এইফালে এয়া এডাল খাই দিওঁ চুৰ কৰি খালে সোৱাদটো বেলেগ এইফালে এইবোৰ বাদ দিয়ক আৰু তাৰপিছত যাওঁ বাহিৰলৈ আকৌ মূৰটো ফালিলোঁ আজি বহুত বিষাইছে গৈ আহিবলৈ গ'লোঁ গৰুৰ পৰা জোতাযোৰ পিন্ধি গ'লোঁ ভালেই হ'ল নহ'লে এনেকুৱা বিচা ডাঙৰ বিচা ধেৰ আছিলে বতৰ ডাৱৰীয়া এনেকৈ বাহিৰত বহিব লাগে আৰু এনেকৈ চাহ খাব লাগে ৰিং পাপৰ লাল চাহ এয়া চানা এইফালে বৰষুণ এইফালে মোৰ মাথা ফটা বিষ সেয়াই উপায় নাই আৰু এইয়া মলম হা মলম লগাই দিওঁ ইমান বেয়াকৈ দুখ পালে ক'ত গ'ল হাই ভগৱান এইটো অল্প চাট পৰিছেনে এইটো বাৰু ৰাখীফলটো চাব লাগিব ৰাখীফলৰ লগত কি কথা এনেকৈ ধৰি দিয়ে না মোৰ মলম লগাবলৈ দিগদাৰ হ'ব নহয় নহ'লে সেইটো কথা হা বহুত দুখ পালা দেই আজি এই হেৰি গোহালি ঘৰ
একদম খুনা মাৰি দিলে বগা বঙ ওলাই গ'লগে মোৰ এই নহয় এই খুটাটো যে ভীমটো মিমু মিমু ঐ মিমু গুড ইভিনিং বাকী মিমু খোৱাত ব্যস্ত এটা খালে এটা ইয়াৰ জোৰদাৰ কোচিছ খুব ভাল পায় খাই লাগি আছে আপুনি বজাৰ কৰে নাই ইয়াৰ কি এইটো নাম জানো জেলি মটন নে কি এইটো চিনি নাপাওঁ সৰুতে খাইছিলোঁ বাৰু এয়া খোৱাত ব্যস্ত এইটো দি দিলে মানে বহুত দিলে আধা ঘণ্টা এঘণ্টা বেছিহে হয় 2 ঘণ্টামানলৈ ব্যস্ত হৈ থাকে চেৱাখন নাই আৰু খাই থাকা তো মিমু 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 নাই মাতিবলৈ সময় নাই কি এইফালে আমাৰ শ্ৰীমতী কি হৈছে জ্বৰ দাঁত বিষৰ চোতত এনেকৈ ৰখি দিয়া ফটোখন মাৰি থওঁ ঠাণ্ডা দিবলৈ তোমাৰ হ'ব বেমাৰী দেহা তাকে ডক্টৰৰ পৰা আনিলোঁ বেজি দিলে কালিও দিলে আজিও দিলে সকলো ভাল মানে সোনকালে ভাল হওক কোনোবা যদি জানা দাঁত বিষৰ যদি উপায় কাৰোবাৰ ওচৰত আছে দিব আমাৰ শ্ৰীমতী দাঁত বিষ চেনি খাবা মিঠা খাবা খোৱা চেনি চাহ কোনে খায় বাকী সেয়াই আৰু এতিয়া ভাতটো এতিয়া মই বনাব লাগিব চাগে বাকী সেয়াই আৰু শ্ৰীমতী গা বেয়া এতিয়া যাওঁ ভাতটো এতিয়া মই বনাব লাগিব আজি উজানত উঠা মাছখিনি খাব লাগে পূৰা ডক্টৰক সুধি আহিছে মাছ খাব পাৰিম নাই ডক্টৰে কৈছে একো নাই খাই দে বুলি কৈছে খাই দিয়ক আৰু তাকে বনামগৈ কেনেকৈ বনাম কি কওঁ নাজানো খালি ভিডিঅ'টো এটা সামৰোঁ মানে কেলৈ শ্ৰীমতী গাটো বেয়া লাগি থাকিবলগীয়া হৈছে সেইকাৰণে ভিডিঅ' কৰিবলৈ সময় নাপাম চাগে সেইকাৰণে বাই বাই আৰু সকলো ভালে থাকক সুস্থ থাকক তাৰে কামনাৰে আজিলৈ বাই বাই আকৌ লগ পাই আছোঁ অন্য এটি ভিডিঅ'ত নতুন কিবা এটা কিবা কিবি লৈ চাই থাকিব আৰু যদি কোনোবা নতুনকৈ আহিছে তেনে ছাবস্ক্ৰাইব কৰি থ'ব মানে এতিয়া ভিডিঅ'বোৰ চাই খালি ছাবস্ক্ৰাইব নকৰে এইটো দুখৰ কথা আৰু সকলোৱে চাব ছাবস্ক্ৰাইব কৰিব তেতিয়াহে আৰু ভাল লাগে সেইটোৱে সকলো ভালে থাকক হাঁহি থাকক সুস্থ থাকক তাৰে কামনা আজিলৈ বাই বাই আকৌ লগ পাই আছোঁ অতি সোনকালে আজিলৈ বাই বাই শুভৰাত্ৰি